ফাইনেলি আজি ইটানগৰৰ পৰা গুচি যাম দাপৰিজো বুলি ডিষ্ট্ৰিক্ট এখনলৈ, য'ত তাত ফিক্স হ'ব কামটো। আৰু আপোনালোকে জানে নগৰখন ধুনীয়া, ইটানগৰখন গোটেই অৰুণাচলৰ কেপিটেল, তো সেইকাৰণে বহুত ধুনীয়া আৰু বহুত ডাঙৰ। তো আজিৰ পৰা ইটানগৰ বাই বাই, গৈ আছোঁ দাপৰিজোলৈ গৈ থাকোঁতে ৰাস্তাত মাজে মাজে লগ পাই থাকিম। তেন্তে আজিৰ জাৰ্ণিটো মোৰ লগতে আপোনালোকেও আৰম্ভ কৰি লওক। আৰু লাষ্ট টাইম ইটানগৰত খাই লওঁ কিবা এটা ৰেষ্টুৰেণ্টত, আৰু দাপৰিজোলৈ 6 আৱাৰ কণ্টিনিউ ৰানিং কৰিব আছে। তো ৰাস্তাত ক'তো নৰখোঁ, জিৰত অকণমান ৰখিব পাৰোঁ, তো আৰু ক'তো নৰখোঁ। চ' সেইকাৰণে কিবা এটা খাই লওঁ। আৰু ইয়াতে ধুনীয়া এইটো চাওক মটিমল বুলি ৰেষ্টুৰেণ্ট এখন আছে, তো তালৈ যাওঁ, খাই লওঁ আৰু ইয়াৰ পৰা ওলাই যাম নেকি গাইছ, লেটছ গো। আৰু এয়া চাওক ৰেষ্টুৰেণ্টখন ভিতৰত সোমাই অহাৰ লগে লগে ইমান ধুনীয়া এটা ভিউ, ইমান ধুনীয়া এটা ভাইব দিছে, মই পাগল হৈ গ'লোঁ। সঁচাকৈ মই বহুত বেছিয়ে পাগল হৈ গ'লোঁ। আৰু এয়া হ'ল মোৰ নতুন চাৰজনৰ লগত খাওঁ, খাই বৈ আমি ওলাই যাওঁ ইয়াৰ পৰা। অ'কে, লগ পাই আছোঁ বাহিৰত। আৰু এনেকৈয়ে আমি ছাৰে মই খাই বৈ ওলাই কিনে এনেকৈ টানেল এটা তলেৰে পাৰ হৈ গৈ কিনে ইটানগৰক দিছোঁ বাই। আৰু আপোনালোকে চাই থাকক আগলৈ। আৰু এনেকৈ ধুনীয়া ধুনীয়া নাজাৰা চাই এতিয়া পাবলৈ হ'ল জিৰ'। আৰু 13 কিলোমিটাৰ ইয়াৰ পৰা জিৰ', আহি জিৰ' পাম এতিয়া। 13 কিলোমিটাৰমান বাকী আছে। তাৰপিছত আপোনালোকক ইয়াতে এটা ভিউ পইণ্ট পালোঁ। ভিউ পইণ্ট নহয়, কিন্তু ইয়াৰ পৰা ভিউটো খুবেই ধুনীয়া, চাওক। সঁচা কথা ক'বলৈ গ'লে আমাৰ নৰ্থ ইষ্টখন বহুতেই ধুনীয়া। এয়া চাওকচোন, ইমান ধুনীয়া পৰিৱেশ আৰু ক'ত চাবলৈ পাব বাৰু কওকচোন। এনেকৈ আহি দাপৰিজো পাওঁতে ৰাতিয়ে হ'ল। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। লগ পাই আছোঁ অন্য এটা ভিডিঅ'ৰ মাজত।